Assalamualaikum warahmatullahi wabarakatuh. So, how are you all? I hope you are fine and keeping well at home. আশা করো ভালোই আছা। তো মই আজি তোমালোকৰ অসমীয়া মাধ্যমত কি কৰিম? প্ৰাক প্ৰাথমিক মানে পিপি হয় না নহয়? প্ৰাক প্ৰাথমিক সাধাৰণ গণিতৰ চানেগিলম, ঠিক আছে? তো লাষ্ট টাইমত আমি কি আলোচনা কৰিছিলো তোমালোকৰ লগত? মই এটা কথা আলোচনা কৰিছিলো যে আগৰ সংখ্যা লিখিব লাগে না? আগৰ সংখ্যা আৰু কি আছে? পাছৰ সংখ্যা, মানে যেনেকৈ আগৰ সংখ্যা যদি মই কৈছো যে 2 আছে ইয়াতে, আগৰ সংখ্যা 2 এর আগত 1 হ'ব, হয় না? এনেকৈ লিখিছো। তেনেকৈ ইয়াতে 1 দিয়া আছে, পিছৰ সংখ্যা কি লিখিব লাগে? 2 লিখিব লাগে। এনেকা তো আমি অলরেডি কৰিছো, হয় না নহয়? এতিয়া আমি অলপ বেলেগটো কৰিম। কি বেলেগটো কৰিম? মাজৰ সংখ্যাটো লিখা, মানে মাজত, মানে মিডিলত। যেনেকা 1 আছে, ইয়াতে 2 না থাকিব, ইয়াতে 3 আছে। তেনে ইয়াতে কি হ'ব? 2 হ'ব। এটো মাজত আহি যাব নাই? এনেকা বিলাক আজি কৰিম, ঠিক আছে? তো কেনেদৰে কৰিব লাগে মই দুইটা দেখাই দিম, বাকি বিলাক তোমালোকে নিজে নিজে ঘৰত কৰিবা, ঠিক আছে? ইয়াতে চোৱা, মই লিখিলো মাজৰ সংখ্যা লিখা না? মান কাগজৰ মাজৰ সংখ্যাটো লিখা, সংখ্যাটো লিখা, ঠিক আছে? বা মাজৰ সংখ্যা লিখা, এনেকাও লিখিব পাৰা। এটা কি দিয়া আছে? এটা ডাঙৰ এনেকা বাকচ দিয়া আছে না? এনেকা এটা বাকচ দিয়া আছে, এনেকা বাকচ দিয়া আছে। তিনিটা ঘৰ আছে, এটা দুটা তিনিটা। তিনিটা ঘৰ হৈছে এটা দুটা তিনিটা, ঠিক আছে? এটা কি দিয়া আছে? 4 দিয়া আছে ডাঙৰ। এটা আছে 6, হয় না? এই মাজতো খালি আছে না? এই মাজৰ সংখ্যাটো লিখিব লাগিব। কেনেকৈ লিখিম আমি? ইতিমধ্যে আমি পঢ়িছো। কি পঢ়িছো? 1 2 3 4 5 6 7 8 9 10 1 10 11 1 10 2 12 এনেকাকৈ আমি অলমোস্ট মানে প্ৰায় 50 লৈকে শিকিছো, হয় নে নহয়? তো এই ক্ষেত্ৰত 50 নহয় 20 লৈকে শিকিছো চাগে। 50 লৈকে তুমি মুখস্থ কৰিবা দিছো। এতিয়া কথাটো হ'ল তোমালোকে মাজৰ সংখ্যাটো কেনেদৰে লিখিবা? যদি তোমালোকৰ কনফিউজন হয়, মানে সন্দেহ হয় যে এইটো কিবা হ'ব, তোমালোকে 1 2 বিলাক মনত কৰিবা। কেনেকা? 1 2 3 4, এই যে 4 লগত 4 মিল গৈছে। 4 ৰ পিছত কি হ'ব? 4 ৰ পিছত 5, 4 ৰ পিছত 5 আৰু 5 ৰ পিছত 6। আলটিমেটলি আহি গ'ল নাই মাজৰ সংখ্যাটো? এনেকা লিখিবা। তেনেকাকৈ নেক্সট পিছতটো কি দিয়া আছে? পিছতটো দিয়া আছে কি? 5 10 4 54, 5 10 6 56। তো ইয়াতে কি লিখা মাজতো? 5 10 4 54, 5 10 5 55, হয় নহয়? 5 10 6 56, হয় নহয়? এই যে এনেকা কৰি লিখিব লাগিব। যেনেকা লাষ্টত কি দিয়া আছে? লাষ্টত তুমি কৰি দিয়া আছা, হ্যাঁ, তিনটা হ'ব যে 9 10 8 98 1 0 0 1, হ্যাঁ? তো 9 10 8 98, 9 10 9 99, হয় নহয়? 1 0 0 1, হয় নহয়? তো এনেকুৱা কৰি বাকি তোমালোকে যে এটা দিয়া আছে, তোমালোক কিতাপত যিবিলাক দিয়া আছে না, গোটেইবিলাক তোমালোকে ফিল আপ কৰিবা। ফিল আপ কৰি সৰুকে এটা ফটো মাৰি মই মোৰ হোৱাটছআপ নাম্বাৰ লিখি দি আছো, তোমালোকে হোমৱৰ্কটো পঠাই দিবা। তোমালোকে তো হোমৱৰ্ক নিদিয়াই আজিকালি। যি মই বুজাই দিম ঘৰত কৰা নকৰা তোমালোকে আৰু আল্লাহে জানে। মোৰ হোৱাটছআপ নাম্বাৰ 9864979727। এই তোমাৰ হোৱাটছআপ নাম্বাৰ হয়। আৰু যদি তোমালোকে বিচাৰা যে ফোন কৰিম, এইটো নাম্বাৰত কৰিব পাৰা। এইটো নাম্বাৰত কৰিবা 8638066016। সো এইটো হোৱাটছআপ, এইটো ফোন, ঠিক আছে? তো আজি মই বেছি দীঘল নকৰো। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।